নমস্কাৰ বন্ধু বান্ধৱীসকল, সকলোকে মোৰ চেনেললৈ স্বাগতম জনালোঁ। আজি মই আপোনালোকৰ মাজলৈ লৈ আহিছোঁ এটা পনীৰ ৰেচিপি। এয়া মই লৈ লৈছোঁ পনীৰ, ভিজাই থোৱা কাবুলী বুট আৰু আলু। এতিয়া মই আলুখিনি অলপমান সময় ফ্ৰাই কৰি ল'ম। এতিয়া মই কৰাত আলুখিনি দি দিছোঁ, লগত দি লৈছোঁ অলপমান নিমখ আৰু অলপমান হালধি। এইখিনি মই অলপ ভালকৈ ফ্ৰাই কৰি ল'ম। এইফালে লৈছোঁ পনীৰ, দি দিছোঁ হালধি, নিমখ আৰু জলকীয়া গুড়ি। এইখিনি মই ভালকৈ সানি ল'ম। এতিয়া কুকাৰত দি দিছোঁ মই কাবুলী বুটখিনি। এইখিনি অলপমান বইল কৰি লৈছোঁ আৰু এতিয়া মোৰ আহিছে আলু ভজাখিনি লাহে লাহে হৈ উঠিছে। এতিয়া মই কড়াইত দি দিছোঁ তেল। এইফালে পনীৰখিনিও মই অলপমান ফ্ৰাই কৰি ল'ম। এতিয়া মই লৈ লৈছোঁ জলকীয়া, আদা, বাদাম আৰু এইফালে মগজ, আৰু এইফালে মিক্সাৰ মেচিনত লৈ লৈছোঁ বিলাহী। এইফালে এটা বাতিত মই লৈছোঁ জলকীয়া গুড়ি, জিৰা গুড়ি, ইফালে ধনিয়া গুড়ি আৰু হালধি গুড়ি। এইখিনি মই অলপমান পানী দি মিহলাই লৈছোঁ। এতিয়া কড়াইত দি দিছোঁ তেজপাত, শুকান জলকীয়া আৰু গোটা গৰম মছলা অলপমান আৰু পাঁচফোৰণ। এতিয়া মই দি দিছোঁ মই মিহলাই কৰি ৰখা মছলাখিনি। এইখিনি মই অকণমান সময় ভাজি ল'ম। এতিয়া মই মিক্সিত মৰা মছলাখিনি দি দিছোঁ। এইখিনিও সময় অলপ মই ভালকৈ ভাজি ল'ম। দেখিছে মোৰ মছলাখিনি ভজা হৈ আহিছে, আৰু এতিয়া মই ইয়াত দি দিম অলপমান পানী, যাতে মছলাখিনি ভালকৈ ভজা হয়। এতিয়া মই ইয়াত দি দিছোঁ অকণমান পনীৰ মছলা। এতিয়া এইখিনি মই ইয়াত দি দিছোঁ ভাজি ৰখা আলুখিনি, অলপ মিলাই লৈছোঁ। লগতে মই দি দিম ইয়াত এতিয়া মই আগতীয়াকৈ বইল কৰি ৰখা কাবুলী বুটখিনি। এতিয়া মই ইয়াত দি দিছোঁ কাবুলী বুটখিনি। এইখিনিও মই অলপমান একেলগে ভাজি ল'ম। মছলাখিনিৰ লগত কাবুলী বুট আৰু আলুখিনি ভালকৈ অলপমান সময় ভাজি ল'ব আপোনালোকে। দেখিছে এয়া মোৰ লাহে লাহে ভজা হৈ গৈছে। এতিয়া মোৰ ভজা হৈ গৈছে। ইয়াত মই দি দিছোঁ অলপমান পানী। পানীখিনি আপোনালোকৰ হিচাপ অনুযায়ী দিব। যিহেতু মই পনীৰ তৰকাৰী বনাইছোঁ, সেইকাৰণে মই ইয়াত অলপ পানী বেছিকৈ দি দিছোঁ। দেখিছে মোৰ পনীৰ তৰকাৰীখিনি উতলিলে, আৰু এতিয়া মই ইয়াত দি দিছোঁ আগতীয়াকৈ ভাজি ৰখা পনীৰ কেইপিচ। এইখিনি মই কিছু সময় উতলাম, যাতে ভালকৈ তৰকাৰীখিনি সিজে। দেখিছে লাহে লাহে মোৰ তৰকাৰী হৈ আহিছে। যদি মোৰ এই পনীৰ ৰেচিপিটো আপোনালোকে ভাল পাইছে, তেন্তে মোৰ চেনেলটো লাইক আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এয়া মোৰ পনীৰ তৰকাৰী হৈ গৈছে। থেংক ইউ।